বিপিএফ দলৰ হৈ পেলাই যিটো ইস্তাহাৰ এইটো আজি আমি অপেনিং কৰিলোঁ। এই ইস্তাহাৰৰ যোগেদি মুঠতে আমাৰ BTCত বিভিন্ন জাতি জনগোষ্ঠী আছে। সকলো জাতি জনগোষ্ঠীৰ যিখিনি মূল সমস্যা সেইটো আমি প্ৰকাশ কৰি পেলাই চৰকাৰ হোৱাৰ পিছত আমি সমাধান কৰিবৰ কাৰণে আমি প্ৰতিশ্ৰুতি দিছোঁ। যেনেকৈ লিখিছে এনেকৈ আমি কাম কৰিম, কথা সেইটোৱে। আৰু কিবা এটা দুটা নিশ্চয় থাকিও যাব পাৰে, সেইটোত আমি চৰকাৰ হোৱাৰ পিছত আলোচনা বিলোচনা কৰি পেলাই সেইটো আমি সমাধান কৰিম। হয়তো আমি প্ৰকাশ কৰাৰ ক্ষেত্ৰত হয়তো ক'ৰবা এনেই থাকিব পাৰে, নাথাকা নহয়, থাকিব পাৰে। মই কৈছোঁ থাকিব পাৰে, সেইটো আমি আলোচনাৰ মাজেদি সমাধান কৰি দিম। মুঠতে ইস্তাহাৰত বা মেনিফেষ্টত যিটো প্ৰকাশ কৰিছে সেইটো আমি 100% কাম কৰিম। আৰু আমি মূল সমস্যা বা মূল কাম বিপিএফ দল হিচাপে চৰকাৰ গঠন কৰাৰ পিছত মেইন এজেণ্ডা বা মেইন ইস্যু বা মেইন কাম ইস্যু হিচাপে আমি লৈছোঁ যে সকলো জাতি জনগোষ্ঠীৰ লগত আমি যিখিনি অপিনিয়ন পাইছে, যিখিনি কথা শুনিবলৈ পাইছোঁ, যে প্ৰথম সমস্যাটো হ'ল বড়ো হ'ব পাৰে, অসমীয়া হ'ব পাৰে, মুছলিম হ'ব পাৰে, বেংগলী হ'ব পাৰে, ৰাজবংশী হ'ব পাৰে, গাৰো ৰাভা হ'ব পাৰে বা বেংগলী হ'ব পাৰে বা নাথযোগী সূত্ৰধৰ বা শৰণীয়া, গাৰো ৰাভা, সকলো অপিনিয়ন, সকলো জাতি জনগোষ্ঠীৰ অপিনিয়ন একটাই যে আমাক মাটিৰ সমস্যাটো সমাধান কৰি দিয়ক। তো সেইকাৰণে আমি বিপিএফ দলে প্ৰতিশ্ৰুতি দি আহিছোঁ বা আজিলৈকেও আমি দিছোঁ যে চৰকাৰ আহক, চৰকাৰ অহাৰ পিছত আমি আপোনালোকৰ এই মাটিৰ সমস্যাটো 100% আমি সমাধান কৰি দিম বুলি আমি প্ৰতিশ্ৰুতি দি আহিছোঁ। এই হিচাপত আমি 1 নম্বৰ প্ৰায়ৰিটি কাম কৰিব লগা আছে বুলি আমি ইস্তাহাৰত আমি আজি প্ৰকাশ কৰিছোঁ। 1 নম্বৰ এজেণ্ডা সেইটোৱেই। আৰু 2 নম্বৰত আছে আমি কৈছোঁ যে BTC অঞ্চলত বিভিন্ন অঞ্চলত বড়ো হ'ব পাৰে, মুছলিম হ'ব পাৰে, অসমীয়া হ'ব পাৰে, বেংগলী হ'ব পাৰে, গাৰো, ৰাভা, ৰাজবংশী, যিমান জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীৰ লগত আজিৰ দিনত যোৱা 5 বছৰত যিহেতু আমাৰ যুৱক যুৱতী, ল'ৰা ছোৱালী বা ইয়াং জেনেৰেশ্যনৰ ক্ষেত্ৰত এই বেকাৰ সমস্যাৰ ক্ষেত্ৰত সমাধান কৰাৰ ক্ষেত্ৰত এই BPPL চৰকাৰে যিটো একো কৰিব পৰা নাই বা একো সুবিধা দিব পৰা নাই। এই কাৰণে আমি এইবাৰ যিহেতু বহুত ল'ৰা ছোৱালী গাঁৱে আছে, MA পাছ হৈ পেলাই, BA পাছ হৈ পেলাই, এইবিলাক ল'ৰা ছোৱালীসকলক আমি কেনেকৈ ইহঁতৰ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে, তাৰ কাৰণে আমি লক্ষ্য কৰি পেলাই এইবাৰ যিমান পাৰে আমি চাম 100 crore ব্যৱহাৰ কৰিম বুলি আমি কৈছোঁ। যে যিসকলে চাকৰি নাপাব, চাকৰি 1জন 2জন পাব, চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক আমি যিমান পাৰে এককালীন দান দি পেলাই, গ্ৰেণ্ড দি পেলাই ইহঁতৰ যিটো সংস্থাপন, এই জীৱনৰ যিটো সংস্থাপন এইটো কৰিব পাৰিব বুলি এটা বিশ্বাস ৰাখি পেলাই আমি এই 100 কোটি এই বছৰত আমি ব্যৱহাৰ কৰিম বুলি কৈছে। যেনিবা স্কিল ট্ৰেইনিং দিয়া হ'ব, কোনোবা হেণ্ডলুম ছেক্টৰত, কোনোবা ইৰিগেশ্যন ছেক্টৰত, কোনোবা মিউজিক, কোনোবা স্পৰ্টছ, এইবিলাকৰ স্কিল ট্ৰেইনিং দি পেলাই আমি গ্ৰেণ্ড দিব বিচাৰিছোঁ। হয়তো 4 লাখ হ'ব পাৰে, কোনোবা 5 লাখ হ'ব পাৰে, কোনোবা ভেটেনাৰী ছেক্টৰত কোনোবা 10 লাখৰ স্কিম হ'ব পাৰে। এইবিলাক আমি লোন নহয়, ডাইৰেক্ট গ্ৰেণ্ড দিব। 100 crore ব্যৱহাৰ কৰি পেলাই আমি এইবাৰ যদি ছাকচেছ হয় তেতিয়াহ'লে নেক্সট ইয়াৰত আমি 200 কোটি আমি ব্যৱহাৰ কৰিম। মুঠতে 100 crore এই 6 মাহৰ ভিতৰত আমি ব্যৱহাৰ কৰিব লাগে। ব্যৱহাৰ কৰিম মুঠতে বিভিন্ন ডিপাৰ্টমেণ্ট, হেণ্ডলুম হওক, ভেটেনাৰী হওক বা ইণ্ডাষ্ট্ৰি লাইনতে হওক, এইবিলাকক আমি স্কিল ট্ৰেইনিং দি পেলাই, হয়তো টুৰিজিমৰ কোনোবা ইণ্টাৰেষ্টেড থাকিব পাৰে, এইবিলাকক স্কিল ট্ৰেইনিং দি পেলাই আমি এই পইচাটো গ্ৰেণ্ড এইটো আমি দিব। এইটো লোন নহয়, ডাইৰেক্ট
এইটো ডিপাৰ্টমেণ্টেল আমি ট্ৰেইনিং দিম, 1 মাহ হ'ব পাৰে, 2 মাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে। এইবিলাক আমি সেইটোৱেই মেইন এজেণ্ডা হৈ আছে। আমি কৈছে কি, আমি কি কৈছে, ৰাইজৰ ওচৰত আমি কৈছোঁ হয় ৰাস্তাটো চবেই ভাল পায়, ৰাস্তা বনাই যায়, আমি বনাম। হয় দলং ক'তবা নাই, দলং বনাই দিলে ৰাইজে খুব ভাল পায়। হয় কোনোবা স্কুলটো বেয়া হৈছে, সেইটো মেৰামতি কৰি দিলে বা নতুন বিল্ডিং বনাই দিলে ৰাইজে ভাল পায়, চবেই ভাল পায়। হয় ক'ৰবাত যদি হস্পিটেলটো বেয়া হৈছে, সেইটো নতুন বিল্ডিং বনাই দিলে ৰাইজে ভাল পায়। কথা সেইটোৱেই। কিন্তু আমি কৈছে কি, ৰাইজৰ প্ৰশ্ন একটা কি, হয় এইটোতো ভালেই হৈছে, কিন্তু মই কি পাইছে এই লাইনত আমি এই লাইনত যিটো প্ৰশ্ন, ইয়াৰ উত্তৰটো আমি বিচাৰি বিচাৰি পাইছোঁ যে এনেকুৱা লাইনত আমি কাম কৰিব লাগিব। অকল ৰাস্তা দলং, স্কুল দলং বনাই থাকিলে নহ'ব, সেইটোও বনাম। ইয়াৰ লগত এই ল'ৰা ছোৱালী, বেকাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে আমি এইটো প্ৰজেক্ট ল'বই লাগিব। এই ধাৰণাৰে আমি এই 100 crore যিটো প্ৰজেক্ট, সেইটো আমি লৈছোঁ। কৰিম আমি 6 মাহৰ ভিতৰত 100 crore কিমান ছাকচেছ হয়, অন্ততে ছাকচেছ হ'ব লাগে, ছাকচেছ হ'ব লাগে। গাৰো পাব, ৰাভাও পাব, ৰাজবংশীও পাব, মুছলিমো পাব, বড়োও পাব, চব জাতি জনগোষ্ঠীৰ যিমান ল'ৰা ছোৱালী আছে চবেই পাব। এই বছৰত আমি যদি ছাকচেছ কৰিব পাৰে, নেক্সট ইয়াৰত মুঠতে 100 নহয় 200 ব্যৱহাৰ কৰিম আমি। এইটো হ'ল আমাৰ ছেকেণ্ড এজেণ্ডা। আৰু ইয়াৰ পিছত আমি কৈছোঁ সকলো আমাৰ গাঁৱৰ বা বিভিন্ন অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ লগত সেল্ফ হেল্প গ্ৰুপ থাকে। এই সেল্ফ হেল্প গ্ৰুপসকলক এই 6 মাহৰ ভিতৰত আমি 40 কোটি ব্যৱহাৰ কৰিম বুলি কৈছে। যদি 40 কোটি বেছি কৰিব লাগে, 50 কোটিও আমি কৰিব পাৰিম, মুঠতে আমি দিম। কোনোবা হয়তো 25,000 হ'ব পাৰে, কোনোবা হয়তো 20,000 হ'ব পাৰে। এনেকুৱা সৰু ডাঙৰ সেল্ফ হেল্প গ্ৰুপবিলাক থাকে, এইসকলক আমি পইচা দিওঁ। গাৰোৰো সেল্ফ হেল্প গ্ৰুপ আছে, ৰাজবংশীৰো আছে, বড়োৰো আছে, মুছলিমৰো আছে, বেংগলীৰো আছে, চব জাতি জনগোষ্ঠীৰ লগত সেল্ফ হেল্প গ্ৰুপ আছে, সকলোকে দিয়া হ'ব। ইয়াৰ পিছত আমি কি কৰিব বিচাৰিছে, বহুত মানুহ লেবাৰ কৰি পেলাই খায়। আজি যদি হাজিৰা নাপায়, অহাকালি খাবলৈ পইচা নাই। এনেকুৱা বহুত আছে, ৰাজবংশী সমাজতো আছে, বড়ো সমাজতো আছে, মুছলিম সমাজতো আছে, গাৰো সমাজতো আছে। মুঠতে সকলো শ্ৰেণীৰ, সকলো জাতি জনগোষ্ঠীৰ যিসকল দৰিদ্ৰ গৰীব, এইসকলক আমি 10,000 15,000 এনেকুৱা গ্ৰেণ্টচিন এই 6 মাহৰ ভিতৰত দিব। চৰকাৰ বনোৱাৰ পিছত এইটো 100% আমি কাম কৰিম। এনেকুৱা এইবিলাক কাম কৰি পেলাই যদি পজিটিভ ৰিজাল্ট পায়, তেতিয়াহ'লে আমি নেক্সট ইয়াৰত আৰু পইচাটো বঢ়াই দিওঁ। এনেকুৱা আৰু এটা আছে যেনিবা ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে আমি এইবাৰ ধৰিছোঁ যেনিবা 10 কোটিৰ ভিতৰত আমি যেনিবা 5 কোটিটো হেণ্ডিকেপ বিকলাংগ, ইহঁতৰ কাৰণে আমি 5 কোটি এক্সট্ৰা বাজেট কৰিছোঁ, আৰু 5 কোটিটো আমি ছিনিয়ৰ চিটিজেনৰ কাৰণে। তো এনেকুৱা আমাৰ বহুত প্ৰজেক্ট আছে। মুঠতে আমাৰ হিচাপত ছাকচেছ হ'ব লাগে, বা এইখিনি কাম কৰাৰ ক্ষেত্ৰত আমি যদি পজিটিভ ৰেছপন্স পাই, সেই কামটো বেয়া হোৱা নাই, ভাল হৈছে, এনেকুৱা যদি পজিটিভ ৰেছপন্স পায়, তেতিয়াহ'লে আমি এইবিলাক আমি যিখিনি কথা কৈছে ইয়াতকৈ বেছি নেক্সট ইয়াৰত বাজেটটো আমি বঢ়াই দিম। মুঠতে 6 মাহৰ ভিতৰত এইখিনি কামটো প্ৰায়ৰিটি হিচাপে আমি দিছোঁ। আৰু যেনিবা জাতীয় ইছ্যু হিচাপে আমি প্ৰকাশ কৰিছোঁ, যেনিবা কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এইবাৰ চৰকাৰ আহিলে আকৌ আমি নতুনকৈ NOC দিম। আৰু গোৰ্খা জনগোষ্ঠীৰ কাৰণে ইহঁতে বিচাৰিছে প্ৰটেক্টেড ক্লাছ হিচাপে, আমাৰ কোনো অবজেকশ্যন নাই। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে ৰিকগনাইজ কৰাৰ পিছত গোৰ্খা কমিউনিটিক প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। আৰু কোচ ৰাজবংশীসকলে আনডিভাইডেড হিচাপে প্ৰটেক্টেড ক্লাছ আছে, কিন্তু ইহঁতে বিচাৰিছে, কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিচাৰিছে যে এণ্টায়াৰ BTCত
প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি পাব লাগে আমি NOC দিম এনেকুৱা মুঠতে জাতীয় ইস্যু এনেকুৱা বহুত আছে আৰু মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বহুতে পথাৰৰ ক্ষেত্ৰত সমস্যা হৈ আছে এই পথাৰৰ ক্ষেত্ৰত আগতে আমি সহায় কৰি আহিছোঁ এইবাৰো আমি সহায় কৰিম আইনগতভাৱে যিখিনি সহায় কৰিব লাগে এইটো সমাধানৰ ক্ষেত্ৰত BTC বা BPF সহায় কৰিব চিধা কথা ইয়াত কোনো কিবা লুকাই থোৱা কোনো এজেণ্ডা নাই আমাৰ আমি স্পষ্টবাদী আমি স্পষ্ট কৈছে আৰু আমি এই ইস্তাহাৰত যিখিনি কথাবিলাক লিখিছে এইটো আমি 100% কাম কৰিম আৰু মোৰ এটা প্ৰতিশ্ৰুতি আমাৰ BPF দলৰ এটা প্ৰতিশ্ৰুতি যে যোৱা 15 বছৰত BPF দলে চৰকাৰ কৰাৰ ক্ষেত্ৰত যিখিনি কাম কৰিছে এই 5 বছৰত BPF ডাবল কাম কৰিবলৈ দেখাই দিব কথা আমাৰ এইটো ইয়াত এনে লিখা নাই যিটো কৰিব পাৰে এইটোকে আমি লিখিছে ইয়াৰ এক্সট্ৰা আমি লিখা নাই যিটো কৰিব পাৰে যিটো আমাক কৰিবৰ কাৰণে ক্ষমতা দিছে এইখিনি আমি লিখিছে ইয়াৰ বাহিৰে আমি লিখা নাই এইখিনি কাম আমি কৰিম কৰি পেলাই দেখুৱাই দিম আৰু নিশ্চয় আমি এই 6 মাহৰ ভিতৰত যিখিনি আমি কাম কৰিম বুলি কৈছে নিশ্চয় পজিটিভ ৰিজাল্ট আমি পাব বুলি আশাবাদী সকলো জাতি জনগোষ্ঠীৰ যিমান ছ'চিয়েল ৱাৰ্কাৰ আছে বা যিমান ইণ্টেলেকচুৱেল আছে নিশ্চয় আমি সঁহাৰি পাব বুলি মই কামনা কৰিছোঁ মুঠতে যেনেকৈ কৈছে এনেকৈ কাম কৰিম পজিটিভ যদি আমি ৰেছপন্স পাই এই 6 মাহৰ ভিতৰত চৰকাৰ হোৱাৰ পিছত নেক্সট ইয়াৰত আৰু ইয়াতকৈ আমি বেছি ভালকৈ কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম